এভৰিৱান গুড মৰ্নিং আজি আছে নেক্সট ডে আৰু আমি যাব ওলাইছোঁ আগ্ৰা মানে তাজমহল চাবৰ কাৰণে তেওঁলোকে কৈছিল যে ৰাতিপুৱা সোনকালে গ'লে খুব ভাল লাগে উঠিব চেষ্টা কৰিলোঁ কিন্তু আমাৰ খোৱা পৰা উঠা দেৰিয়ে হৈ গ'ল এতিয়া 6:30 মানে বাজিছে আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু আমি আটাইকেইটাই পিন্ধিছোঁ আজি হোৱাইট কালাৰ পিন্ধি আমি চব যাম এতিয়া আগ্ৰালৈ আমাৰ জিউ এজনী খোৱা পৰা উঠি পেলাই মন চন মাৰি পেলাই বহি আছে যাবা আগ্ৰালৈ এতিয়া আমি আগ্ৰাতে আছোঁ তাজমহল বুলি কোৱা তাজমহল চাব যাম ওলাই আছে হোৱাইট কালাৰ পিন্ধি মৰ্ণিং ভিউ আহি পাই গ'লোহি তাজমহলৰ ভিতৰত সোমাই আহি আছোঁ নাজানো কিমান দূৰ খোজকাঢ়িব লাগে অলপ দূৰ চাগে খোজকাঢ়ি যাব লাগিব নেকি আৰু মানুহে ইয়াতে মৰ্ণিং ৱাকো কৰি আছে সেয়া কোনোবাই খেলিও আছে মৰ্ণিং ৱাকো কৰিছে চব কৰি আছে ৰাতিপুৱাৰ পূৰা ধুনীয়া এটা ভিউ হয় টিকেট কৰিলোঁ আৰু এতিয়া এয়া ভিতৰলৈ সোমাই পেলাই আহি আছোঁ ধুনীয়াকৈ চেকিং হয় আৰু এটা কথা যে জোতা পিন্ধি পেলাই ভিতৰত সোমাব নিদিব সেইকাৰণে লগতে জোতা পিন্ধিবৰ কাৰণে কি কয় সেইটো কভাৰ জোতা পিন্ধিবৰ কাৰণে কভাৰ এটা কিনি পেলাই লৈ আহিব লাগে আৰু আমি তিনিওটাই লৈ আহিছোঁ এতিয়া ভিতৰত সোমাইছোঁ ফাইনেলি আমি দেখিলোঁ আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু এয়া আমাৰ সন্মুখত আছে তাজমহল যিটো কোৱা হয় প্ৰেমৰ প্ৰতীক তো আহি পাই গ'লোঁ আমি আহি আছোঁ আমি এফালে সোমাই পেলাই এখন গেটেৰে সোমাই আহিছিলোঁ আৰু এয়া আমাৰ আনভি ইমান বেছি ধুনীয়া লাগিছে কেমেৰাত ইমান ধুনীয়া অহা নাই কিন্তু ওচৰতে ইমান বেছি ধুনীয়া লাগিছে কি ক'ম আপোনালোকক ইমান ধুনীয়া